ইয়াৰ উপৰিও মোৰ হাতত এটা খবৰ আছে, তিনিজন যে MLA আছে BPF-ৰ, এই তিনিজন MLA BPF-ৰ হাতত যে থাকিব না নাই এই কথাখিনি হাগ্ৰাম মহিলাৰ দাঙি গম নাপায়। তিনিজন MLA সাগৰত সোমাই গ'ল, সাগৰৰ পৰাতো নদীত ঘূৰি নাহে, তো গতিকে হাগ্ৰাম মহিলাৰে এই কথাখিনি নাজানে। UPPLও হ'ব পাৰে, BJPৰো হ'ব পাৰে, কিন্তু এটা সাগৰত সোমাই গ'ল, সাগৰৰ পৰা ঘূৰি নাহে। ইতিমধ্যে বনোৱা হ'ল এই কমিটিবিলাকৰ এটা শপত গ্ৰহণ অনুষ্ঠান, ধুনীয়া এটা পৰিৱেশ, সকলোৱে উপস্থিত হৈ ইতিমধ্যে শপতটো লোৱা হ'ল। আৰু সেই অনুষ্ঠানৰ জৰিয়তে আমাৰ দলক ভাল পায় বিভিন্ন ৰাজনীতিক দলৰ পৰা বহু কেইজন আমাৰ ব্যক্তিসকলে আমাৰ দলত যোগদান কৰিলে। তো আমাৰ UPPL দল লাহে লাহেকৈ শক্তিশালী হ'বলৈ গৈ আছে। আৰু আমাৰ ব্লু প্ৰিণ্টটো হ'ল 40 বছৰলৈকে আমাৰ BTR অঞ্চলত সুশাসন দিয়াৰ কাৰণে আৰু এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ ঐক্য সংহতি সমন্বয় ৰক্ষা তোলাই সকলোকে একেলগে আগুৱাই লৈ যোৱাৰ কাৰণে এটা প্ৰতিজ্ঞা লৈ পেলাই আমি কাম কৰি আছোঁ। আৰু সেই দায়িত্ব লৈ পেলাই আমি কেনেকৈ যাব পাৰোঁ সেই বিষয় লৈ পেলাই আমাৰ দলীয় কৰ্মীসকলৰ মাজত এটা চৰ্চা আমি কৰি আছোঁ। তো গতিকে আমি আশাবাদী আগন্তুক দিনবোৰত সুশাসন ইয়াত পাব, সকলো জাতি জনগোষ্ঠী BTR অঞ্চলৰ উন্নতিৰ এটা মুখ দেখিব, সকলোৱে ইয়াত জীৱনৰ নিৰাপত্তা পাব। এতিয়া স্থায়ী শান্তি হৈ গ'ল, গতিকে সেই শান্তিতে আমি সকলোৱে ৰক্ষা কৰিব লাগিব, একেলগে কাম কৰাৰ কাৰণে এটা পৰিৱেশ আমি ল'ব লাগিব। ইপিনে UPPLৰ তৎপৰতা দেখা পোৱা গৈছে, আনপিনে BPF-এ দাবী কৰিয়ে আছে এতিয়াও যে চৰকাৰ গঠন কৰিব। কি ভিত্তিত তেওঁলোকে দাবী কৰি আছে? BPF-এ চৰকাৰ গঠন কৰা কথাটো কোনো মূল্য নাই, এইটো মূল্য নোহোৱা কথা, এনে আবুল তাবুল বকি আছে। চিম্পল অংক, 17টা MCLA থকা স্বত্তেও তেওঁলোকে BTC চৰকাৰ গঠন কৰিব পৰা নাই। এতিয়া 17জনৰ ভিতৰত 11জনহে আছে তেওঁলোকৰ হাতত, আৰু সেই 11জনৰ ভিতৰত কেইদিনমান পিছতে আকৌ বেলেগ লাইনত গুচি যাব, সেইটো হাগ্ৰাম মহিলাৰ ডাঙৰীয়া গম নাপায়। ইয়াৰ উপৰিও মোৰ হাতত এটা খবৰ আছে, তিনিজন যে MLA আছে BPF-ৰ, এই তিনিজন MLA BPF-ৰ হাতত যে থাকিব না নাই এই কথাখিনি হাগ্ৰাম মহিলাৰ দাঙি গম নাপায়, কিন্তু আমি গম পাওঁ। ইতিমধ্যে তিনিজন MLA সাগৰত সোমাই গ'ল, সাগৰৰ পৰাতো নদীত ঘূৰি নাহে, তো গতিকে হাগ্ৰাম মহিলাৰে এই কথাখিনি নাজানে। এনেই সি টকলাবাৰী সমষ্টিৰ আমাৰ বাই ইলেকশ্যন যিটো হৈ আছে, সেই বাই ইলেকশ্যনৰ কামটো নাই, গতিকে তাত কাম কৰিবৰ কাৰণে কিছু কথা তেখেতে ওলাই লৈছে, সেইটো লৈ পেলাই তেওঁলোকে ঘূৰি আছে, তাত কোনো গুৰুত্ব নাই। তিনিগৰাকী বিধায়কৰ লগত যোগাযোগ, UPPL নে BJP? UPPLও হ'ব পাৰে, BJPৰো হ'ব পাৰে, কিন্তু এটা সাগৰত সোমাই গ'ল, সাগৰৰ পৰা ঘূৰি নাহে। টকলাবাৰী নিৰ্বাচনৰ পিছতে যোগদান কৰিব নেকি তেওঁলোকে? আপুনি কোৱা এই কথাখিনি মই কৈছোঁ, আজিৰ তাৰিখত হাগ্ৰাম মহিলাই ডাঙৰীয়া চৰকাৰ সোমাই দিয়াৰ কাৰণে কথাটো কৈ আছে। আৰু এই মুহূৰ্তত আমাৰ হাতত এটা খবৰ আছে যে তেওঁলোকৰ MLA যিটো তিনিজন আছে ইতিমধ্যে সাগৰত সোমাই গ'ল, এইটো ঘূৰি নাহে, গতিকে এই কথাখিনি হাগ্ৰাম মহিলাই ধৰিব পৰা নাই। তো গতিকে হাগ্ৰাম মহিলাৰে এই কথাখিনি নাজানে। এনেই সি টকলাবাৰী সমষ্টিৰ আমাৰ বাই ইলেকশ্যন যিটো হৈ আছে, সেই বাই ইলেকশ্যনৰ কামটো নাই, গতিকে তাত কাম কৰিবৰ কাৰণে কিছু কথা তেখেতে ওলাই লৈছে, সেইটো লৈ পেলাই তেওঁলোকে ঘূৰি আছে, তাত কোনো গুৰুত্ব নাই। তিনিগৰাকী বিধায়কৰ লগত যোগাযোগ, UPPL নে BJP? UPPLও হ'ব পাৰে, BJPৰো হ'ব পাৰে, কিন্তু এটা সাগৰত সোমাই গ'ল, সাগৰৰ পৰা ঘূৰি নাহে। টকলাবাৰী নিৰ্বাচনৰ পিছতে যোগদান কৰিব নেকি তেওঁলোকে? আপুনি কোৱা এই কথাখিনি মই কৈছোঁ, আজিৰ তাৰিখত হাগ্ৰাম মহিলাই ডাঙৰীয়া চৰকাৰ সোমাই দিয়াৰ কাৰণে কথাটো কৈ আছে। আৰু এই মুহূৰ্তত আমাৰ হাতত এটা খবৰ আছে যে তেওঁলোকৰ MLA যিটো তিনিজন আছে ইতিমধ্যে সাগৰত সোমাই গ'ল, সেইটো ঘূৰি নাহে, গতিকে এই কথাখিনি হাগ্ৰাম মহিলাই ধৰিব পৰা নাই। MCLA আহিব নেকি? মই অলৰেডি ক'লোঁ 17জনত ইতিমধ্যে 11জন তেখেতৰ হাতত আছে, 11জনৰ ভিতৰত কোনোবা BJP যাব, কোনোবা UPPLত আহিব। ইতিমধ্যেতো কিছু UPPLত আহিছে, কিছু মানে BJPত যোগদান কৰিলে, তো গতিকে 11জনৰ কোন ব্যক্তিয়ে কোন পালে যায় কোনো ঠিকনা নাই। তো গতিকে হাগ্ৰাম মহিলাৰে সেই কথাখিনি লক্ষ্য কৰি মই এটা অনুৰোধ কৰিম তেখেতক, সেই 11জন যে MCLA আছে সেই 11জন MCLA ৰক্ষা কৰিবৰ কাৰণে তেখেতে চেষ্টা কৰক। এইটো অলিকল্পনা হৈ থাকিব নেকি হাগ্ৰাম মহিলাৰে? মূল্য নাই, কল্পনাৰ ক'ত হ'ব? মূল্য নাই, তেখেতৰ যিটো কোৱা হৈছে সেইটো মূল্য নাই। আৰু গতিকে সেইটো কল্পনা ক'ব না কি ক'ব মই নাজানো, কিন্তু হাগ্ৰামে যেনেকৈ কৈ আছে
নিজে কি কৈ আছে এইটো তেখেতে নাজানে আৰু তেখেতৰ MCLA-বিলাক তেখেতে ধৰি ৰাখিব পাৰিব না নাই সেই কথাখিনি তেখেতে অলপ চিন্তা কৰাই ভাল। ভৈৰৱকুণ্ড সমষ্টিটো উপ নিৰ্বাচন হ'ব বুলি এটা চৰ্চা চলিছে। দলৰ প্ৰতি বিবেচনা চলিছে। না হ'ব, এইটোতো হ'বই, এইটো নিয়ম অনুযায়ী হ'বই। আজি ককলাবাৰীত হৈ গ'ল, ভৈৰৱকুণ্ডটো হ'বই লাগিব, তো গতিকে সেইটো সময়ত হৈ যাব। দেখা পোৱা গৈছে ৰিহন দৈমাৰীয়ে ইতিমধ্যে তৎপৰতা আৰম্ভ কৰিছে ভৈৰৱকুণ্ড সমষ্টি উদ্ধাৰৰ কাৰণে। কি ক'ব এই ক্ষেত্ৰত, সক্ষম হ'বনে তেখেত? এইটো তেখেতৰ কথা, তেখেতে মানে জিকাবৰ কাৰণে কি কাম কৰে তেখেতৰ কথা। আমাৰ UPPL দলে আমাৰ হিচাপে আমি কাম কৰি যাওঁ, সময়ত গম পাব ৰাইজে। আজিৰ তাৰিখতো প্ৰমোদ বড়ো ডাঙৰৰ নেতৃত্বত BTR চৰকাৰখন চলাই আছে। UPPL, BJP, GSP লগ লাগি পেলাই অসমৰ আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এটা ভাইব্ৰেণ্ট চৰকাৰ চলি আছে। তো আমি এতিয়া দেখিবলৈ পাইছোঁ কি BTR অঞ্চলত আমাৰ অসম চৰকাৰে গুৰুত্ব দি আছে। যিহেতু ইয়াত শান্তি চুক্তি কৰাৰ পিছত স্থায়ী শান্তি ইয়াত প্ৰতিষ্ঠা হৈ গ'ল, উন্নতি বিচাৰিছে ৰাইজে। এই সংহতি সমন্বয় আমাৰ মাজত আমি প্ৰতিষ্ঠা কৰিবই লাগিব। তো এনেকুৱা এটা পৰিৱেশত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ধুনীয়া এটা প্লেনিং লৈ আছে যে BTR অঞ্চলখন আমি সকলোৱে লগ লাগি পেলাই উন্নতি কৰিব লাগিব। তো ইয়াত চেণ্ট্ৰেল কমিটিৰ পৰা অলৰেডি পেকেজ ঘোষণা কৰা আছে, অসম চৰকাৰৰ পৰা পেকেজ তেখেতে ঘোষণা কৰি আছে। এতিয়া নতুন নতুন ইনষ্টিটিউশ্যন ইয়াত আহি আছে। অলৰেডি আজি তাৰিখলৈকে তামোলপুৰ জিলা ইতিমধ্যে গঠন কৰা হ'ল, তাৰ মেডিকেল কলেজ ইতিমধ্যে স্থাপন কৰা হ'ল, কেঞ্চাৰ হস্পিটেল ইতিমধ্যে স্থাপন কৰা হ'ল। তো বহুত ধৰণৰ ইয়াত উন্নয়নৰ কাম চলি আছে, চলি থাকিব। তো গতিকে যিটো আমি দেখিছোঁ বিগত দিনবোৰতকৈ এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰৰ যিটো আমাৰ দৃষ্টি BTR এইফালে, গতিকে আমি খুব মানে ভাল লাগিছে আৰু আমি আশাবাদী। গতিকে আমি এই মুহূৰ্তত সকলো আমাৰ BTR-বাসী ৰাইজে একেলগে আমি থিয় হৈ পেলাই অসম চৰকাৰৰ যিটো আমাৰ ফালে যিটো দৃষ্টি সেইটো আমি গ্ৰহণ কৰিব লাগে আৰু তেওঁলোকক আমি সন্মান জনাই পেলাই অসম চৰকাৰে যি ধৰণৰ আমাৰ ইফালে ব্যৱস্থা ল'ব আমাৰ BTR অঞ্চলত, গতিকে আমি একেলগে থাকি পেলাই একেলগে কাম কৰাৰ যত্ন পৰিৱেশ আমি সকলোৱে ল'ব লাগিব।